কি জাম ৰৈ আছে পুৰুষে হ'বলৈ এনেকে কাম পেলাই থয় নোৱাৰে যদি মোক কওক মই পুৰুষত্বৰ প্ৰমাণ দিম ঐ মই পুৰুষ নহয় প্ৰমাণ চাবি চাম। এতিয়াই ছাৰৰ পৰা পাৰ্মিশ্যন লৈ তহঁতক দেখাই আছো চাই থাক ঐ চৰি ছাৰ কিবা ভাবি আছে কি ভাবি আছে ছাৰ পিকনিকৰ কথা ভাবি আছো অহ ছাৰ আপনিও পিকনিকৰ কথা ভাবি আছে আমিতো তাকে আলোচনা কৰি আছো মই ভবা নাই এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা ভাবিছে সকলো পিকনিক স্পট যাতে চাফা হৈ থাকে তাত যাতে মদ খাই কোনেও অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনে পিকনিক স্পটত গৈ ডিউটি দিয়াৰ কথা ভাবিছে ইটছ এ নাইচ ষ্টেপ হয় ছাৰ অ ছাৰ আমিতো পিকনিকত যোৱাৰ কথাই ভাবি আছো আমালৈ এতিয়ালৈকে ডিউটিৰ অৰ্ডাৰ অহা নাই যেতিয়া আহিব যাব লাগিব ছাৰ মই ডিউটিৰ কথাটো কোৱা নাই মানে আমাৰ ষ্টাফৰ ফালৰ পৰা পিকনিকত হ'ব আপুনি পিকনিকৰ কথা ইমান ভাবিব নালাগে ওপৰৱালাই ভাবিছে নহয় মাত্ৰ অৰ্ডাৰ আহিলে ডিউটি দিবলৈ সাজু হৈ থাকক অ হ'ব ছাৰ কি হ'ল ৰৈ আছে যে অ নাই ছাৰ যাওঁ সামান্য পিকনিকৰ পাৰ্মিশ্যন এটা উলিয়াব নোৱাৰিলে মানে হেতে কথাটো মই ওলাইছিলো ছাৰে কথাটো বেলেগ ফালে লৈ গ'ল